নমস্কাৰ ইতিমধ্যে আপোনালোক আটাই অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্স সাবজেক্ট চাৰিটা ইংলিছ জেনাৰেল মেথমেটিক্স জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কোৱেশ্চন আহিব আৰু 50% ডেসক্ৰিপটিভ কোৱেশ্চন আহিব এতিয়া 50% অবজেক্টিভ কোৱেশ্চন কৰিবৰ কাৰণে সেবাই এখন স্পেশালি ডিজাইন কৰিছে এখন বহি এইখন বহি হল 8 পেজৰ বহি এই 8 পেজ বহিখনত এই কোৱেশ্চন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেশালি ডিজাইন কৰা হৈছে এখন এইটো সাব কোৱেশ্চন নম্বৰ 1 of 10 টা কোৱেশ্চন কৰাৰ প্ৰভিজন আছে কোৱেশ্চন নম্বৰ 2 to 10 টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 3 to 10 টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 4 to 10 টাৰ কাৰণে আছে আৰু কোৱেশ্চন 5 to 10 টাৰ কাৰণে কোৱেশ্চনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে এতিয়া কথাটো হ'ল কি কোৰ্স সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কস হ'ল 100 or 10 মাৰ্কস হ'ল আই বাকি 90 মাৰ্কস 90 মাৰ্কসৰ ভিতৰত 50% মানে 45 গতিকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে টোটাল 50 টা কোৱেশ্চন কৰিব পৰা প্ৰভিজন থাকিলেও কোৱেশ্চন নম্বৰ 5 টোত 5 টা কৰিলে হ'ব কাৰণ 45 টাই হ'ব 50% গতিকে এইখন অবজেক্টিভ টাইপ বহি এইখন বহি 45 টা কোৱেশ্চনৰ আনসাৰ ষ্টুডেন্টে কৰিব আৰু ইয়াত দেখিছে ইয়াত এটো ষ্টুডেন্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে গতি এডমিট কাৰ্ড চাই ষ্টুডেন্টে ইয়াত ডিটেইলছটো লিখিব এই বহিখন ইন্ডিভিজুৱেলৰে 845 হোৱাৰ লগে লগে ষ্টুডেন্টক বিলাই দিব যেতিয়া 945 হ'ব 945 হোৱাৰ লগে লগে বেলেগ এখন বহি যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে এইখন 16 পেজৰ বহি এইখনত চাওক এইখন মেজেন্টা কালাৰৰ কভাৰ পেজ ইনষ্ট্ৰাকচন আছে ইয়াত কিন্তু টেলি ডাটা শিটটো নাই গতিকে এইখন বহি চাক ৰিলিং পৰা আছে 16 পেজৰ এইখন ইউজ হ'ব ইংলিছ জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে আৰু বাকি এইখন 16 পেজৰ প্লেন বহি থাকিব এইফালে পিছফালে গ্ৰাফ দুখন থাকিব এইখন হ'ল মেথমেটিক্সৰ কাৰণে গতিকে এই দুখন বহি আপোনালোকে চাওক প্ৰথম এইখন হ'ল ইংলিছ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে এতিয়া কথাটো হ'ল কি যেতিয়া 845 ত প্ৰথমখন দিব বহি আৰু 945 ত সেকেন্ডখন বহি দিব গতিকে 945 ষ্টুডেন্টে দুইখন বহিয়ে হাতত থাকিব গতিকে 945 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব দুইখন বহিতে ষ্টুডেন্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো ভালকে লিখি ল'ব थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एपोलो डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एपोलो डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय कक्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एपोलो डायग्नोस्टिक सेन्टार कक्राझार